নমস্কাৰ, অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ মটৰ খেতিৰ বিষয়ে এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ। আচলতে অকল মটৰ খেতি বুলি ক'লে ভুল কোৱা হ'ব, কাৰণ ইয়াত মাকৈও আছে। মাকৈ আৰু মটৰ একেলগতে সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব। গতিকে আহক আমি আৰু বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, ঋতুকালীন শস্য মটৰ মাহ আমাৰ সকলোৰে প্ৰিয় খাদ্য। প্ৰতিজন কৃষকে কম বেছি পৰিমাণে মটৰ খেতি নিশ্চয় কৰিছে। একে সময়তে কৰিব পৰা আন এবিধ খেতি হ'ল মাকৈ খেতি। এই দুইবিধ খেতি আমি মিশ্ৰিত পদ্ধতিৰে কৰিব পাৰোঁ। আমি কিদৰে মটৰ আৰু মাকৈ খেতি মিশ্ৰিত পদ্ধতিৰে লগাইছোঁ চাওক। হাইব্ৰিড মটৰৰ বীজ আমি প্ৰথমে শাৰী শাৰীকৈ লগাইছোঁ। এই মটৰ মাহসমূহ ইতিমধ্যে ফুল আহিব আৰম্ভ কৰিছে। আমি মটৰ মাহসমূহ ফুল অহাৰ আগে আগে একেডৰা মাটিতে 2.5 ফুট আঁতৰে আঁতৰে শাৰী শাৰীকৈ মাকৈ লগাইছোঁ। চাওক বন্ধুসকল, মাকৈসমূহ ইতিমধ্যে ডাঙৰ হ'ব ধৰিছে। এনেকৈ মিশ্ৰিত পদ্ধতিৰে খেতি কৰিলে হাল মৰাৰ খৰচৰ উপৰিও সাৰ ঔষধ আদিৰ খৰচ যথেষ্ট কম হয় আৰু কম সময়ৰ ভিতৰতে দুয়োটা খেতি সুন্দৰভাৱে উঠাব পাৰি। মটৰ মাহ উঠোৱাৰ পিছত আমি মাকৈসমূহ বন বাত নিৰণি কৰি মাটি চপাই দিম, লগতে ইউৰিয়া টপ ড্ৰেছিং কৰি পানী যোগান ধৰিম। পিছৰ পৰ্যায়ত নিশ্চয় মাকৈসমূহ কিদৰে পৰিচৰ্যা কৰিম এই বিষয়ে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক জনাম। গতিকে আহক আপোনালোকে মিশ্ৰিত পদ্ধতিৰে খেতি লগাওক আৰু যথেষ্ট লাভৱান হওক। ধন্যবাদ।